কেতিয়াবা কেতিয়াবা কি হয় ন আমাক ধৰা কোৱা গৈছে এই চোৱাচোন তাতে কিবা এটা বস্তু আছে আমি ধৰা চাই কিনে সঁচাকে ভাবনে নাই কিবা এটা বস্তু আছে ইমেজ এটা ফৰ্ম হৈ যায় ভিজন এটা আহি যায় ন চ' সেই বস্তুটো সেনেকুৱা কিছুমান কেছেছ আহিছে কাম কৰাটো খুব এটা টান নহয় সেই মানুহখিনিৰ লগত বিকজ আমাক সেইটোক আমি কগনিটিভ ৰিষ্ট্ৰাকচাৰিং বুলি কওঁ দেই আমাৰ লেংগুৱেজত সেইটো ধৰা মানুহখিনিক যদি ভালকৈ বুজাই দিয়া যায় মই লেমেন ভাষাতে কৈছোঁ মানুহখিনিক ধৰা যদি বুজাই দিয়া যায় যে কিয় হৈছে আপুনি কিয় এইটো দেখিছে বা ক'ৰ পৰা এই থট প্ৰচেছটো আহিছে তেতিয়া অট'মেটিক দেৰ এণ্টায়াৰ থিং ইন দ্য ব্ৰেইন উইচ ইজ দেৰ it kind of gets restructured and মানুহবিলাকে বুজি পায় তো I think awareness is the main thing not stereotypes superstitions or if you are spreading awareness advocacy লাগিব মানুহক বুজাব লাগিব which superstitions are right which are wrong এটা যেনেকৈ আৰু এটা এক্সাম্পল আমি গাড়ী চলাই গৈ থাকোঁতে ধৰা কলা মেকুৰী এটা ক্ৰছ কৰি ল'লে আমি কি কৰোঁ পিছুৱাই কিনে এবাৰ ক্ৰছ কৰোঁ বা সেনেকুৱা সেইটোও কৰে চ' এইটো এনেকুৱা বস্তু কি সেইটোতো একো ধৰা কিবা হৈছে জানো মানুহটো আগুৱাই গ'লে কিবা হ'ব বা সেনেকুৱা নাই বাট আমি শুনি আহিছোঁ যে কলা মেকুৰী এটা ক্ৰছ কৰিলে আমি যাবলৈ নালাগে অলপ পিছুৱাই আহি কিনে থুৱে পেলোৱা বা তুমি ক্ৰছ এটা মাৰা বা যিয়ে কৰা সেইটো কৰিহে যাব লাগে সেইটোৰ পৰা কি হয় এটা নিজৰ মেণ্টেল ছেটিছফেকশ্যন আহে বেলেগ একো নহয় ইউ আৰ জাষ্ট ফিলিং ছেফ তুমি নিজৰ এৰাউণ্ডত এটা ছিকিউৰিটি ক্ৰিয়েট কৰি ল'লা যে আচ্ছা ঠিক আছে নাও একো নহয় মোৰ লগত আৰু সেইটোৱে বস্তু চ' মেইনলি ইটছ এবাউট দ্য মাইণ্ড হাউ ইউ ট্ৰেইন ইয়ৰ মাইণ্ড ইফ ইউ থিংক দ্যাট ইটছ something which is going to help you to kind of balance or calm yourself down, then do it. And if you think that it's not going on with your mind, there are two ways to it. Kisumane believe kore, kisumane believe no kore. But again, helping my clients have not been very difficult. Jodi hiyotok tumi bhalke bujua jay je ami etu kyo koru titia hiyotor hoy acha hoyo tu mame thike koise ei mekurir kotha to kote mor monot porel ei superstition tu mur asil ezin moi horu thakote moi sadharonte amar driver getak dekhisilu goi thaku moi agot school joa homayt sadharonte dekhu je ratipa hi jorle hi hetu kaam kore moi বুজি নাপাওঁ কিয় কিন্তু সেইখিনি সময়ত মোৰ মনত নাই কোনে কৰিছিল চাগে কোনোবাই মোৰ কগনিটিভ ৰিষ্ট্ৰাকচাৰিং এটা সময়ত কৰিছিল সেই সময়ত মোৰ মাথাত এইটো সোমাই গ'ল যে যেতিয়া মেকুৰীটো পাৰ হৈ যায় তই গাড়ীখন চলাই থাকিলে তই অলপ এক্সট্ৰা কনচিয়াছ হৈ পেলাই গাড়ীখন চলাবি বেক হ'ব নালাগে তই খালি আৰু অলপ কনচিয়াছ হবি মানে তোক এটা ৱাৰ্ণিং দিছে বুলি ভাবিবি দেন সেই বস্তুটো মোৰ মাইণ্ডত ৰিষ্ট্ৰাকচাৰ হৈ গ'ল তো এতিয়া যেতিয়া মই গৈ থাকিলে কেতিয়াবা মোৰ গাড়ী আগেদি পাৰ হয় মই ৰখি থুটো নেপেলাওঁ মই অকণমান এলাৰ্ট হৈ যাওঁ যে হয়তো কিবা বিপদ আহিব পাৰে অলপ মই গাড়ীখন ভালকে চলাওঁ তেতিয়া মই এতিয়া কথাটো কওঁতে ৰিয়েলাইজ কৰিছোঁ যে সেই সময়ত কোনোবা হয়তো সেইটো ৰিষ্ট্ৰাকচাৰিং মোৰ কৰি দিছে আৰু আমি গমো নাপালোঁ চ' ইন এ ৱে আমি যদি সমাজৰ কথা কওঁ সমাজৰ ভিতৰত প্ৰত্যেকজন মানুহে কোনোবা এটা পইণ্টত কাৰোবাৰ এজন মানুহৰ কাৰণে থেৰাপিষ্ট এজনৰ নিচিনা কাম কৰিব পাৰে ডেফিনেটলি আমাৰ নিজৰ মা দেউতা সৰুৰ পৰা চোৱা আমি যি শিকোঁ তো মা দেউতাৰ পৰাই শিকোঁ ডেফিনেটলি ৰাইট আৰু ধৰা কাৰোবাৰ ডাঙৰ দাদা আছে ডাঙৰ বাইদেউ আছে চ' আমি সিহঁতৰ পৰাই শিকোঁ তো মেইনলি আমাৰ থেৰাপিষ্ট চোৱা ক'ব গ'লেতো ঘৰতে মা দেউতাই থেৰাপিষ্ট হৈ যায় এট এ লট অফ টাইমছ মই থেৰাপিষ্ট বুলি কোৱা নাই বাট এজ বিং আৰ কাউন্সিলাৰ্ছ ৰাইট প্ৰাইমেৰী কাউন্সিলাৰ্ছ কোন হয় সৰুৰ পৰা বাচ্ছা এটা ডাঙৰ হয় আমি যদি পেৰেণ্টছ আৰ গুড কাউন্সিলাৰ্ছ দেন ডেফিনেটলি আমাৰ আপব্ৰিঙিং ভাল হ'ব গোটেইখিনি আউটকামটোও ভাল হ'ব